নমস্কাৰ, মই জুৰি সোণোৱালে আপোনালোকক মোৰ প্ৰথমটো ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ব্লগবোৰ চাই ভাল পাব আৰু মোক মৰম চেনেহেৰে আগুৱাই নিব। বলক তেনে মোৰ প্ৰথম ব্লগটো আৰম্ভ কৰোঁ। এয়া আমি 9:45 মানত কলেজলৈ ওলাই গৈছোঁ। ৰাস্তাটো অৱশ্যে বেয়া, বৰষুণৰ বতৰ যিহেতু। ওলাইছোঁ এতিয়া। এয়া মোৰ লগৰী হিমাশ্ৰী। এতিয়া আমি খোজেৰে কলেজলৈ আহি আছোঁ। এই ৰাস্তাটো যে দেখিছে, এইটো আমি কলেজলৈ অহা যোৱা কৰা ৰাস্তা। ৰাস্তাটোত অৱশ্যে বহুত ভিৰ হয়। আজি অলপ কমকৈয়ে দেখিছোঁ বাৰু। বতৰটো গোমা কৰি আছে। এনেদৰে আমি কলেজলৈ গৈ আছোঁ। এয়া কলেজীয়া ছোৱালীবোৰে ফুলবোৰৰ তলত ফটো মাৰি আছে। এয়া আমি বৰুৱা চাৰিআলি পাইছোঁহি। আপোনালোকে মোৰ ভিডিঅ'টো ইমানকৈ চোৱাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ বাবে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।